Hello everyone, welcome back to my YouTube channel. কি খবৰ সকলোৰে আগৰ সকলো ভালে আছে সো আজি পুনৰ এটা নতুন ভিডিও লৈ আহিলো আমি আজি একচুয়ালি গৈ আছো মানটু ৰিজৰ্ট খনত মই আছো অনিকা আৰু ভন্টি আছে লগত সো মই আপোনালোকক দেখুৱাই দিম একচুয়ালি আমিও ফাৰ্স্ট টাইমে গৈ আছো দে বুকাখাতত থাকু যদিও মানে আমাৰ বুকাখাতৰ ওচৰৰ জায়গাখিনি বহুত কমকে ফুৰা হৈছে সো আমি আজি ফাইনালি প্ল্যান কৰি আহিলো সো মোৰ একচুয়ালি ভন্টিৰ যোৱাকালি বাৰ্থডে আছিল সো আমি কালি কোটো আহা নহলে তেনেকে ঘৰতে আমি সেলিব্রেশন কৰিলো মই ভিডিওটো তলত লগাই দিম বাৰ্থডে যিখিনি আমাৰ আছিল বাট আজি আমি ভাবিলো আজি উলাই যাও কৰবাত সো মানটোতে গৈ আছো মা দেউতাহঁত আহিব পৰা নাই কাৰণ বিহুৰ সিজন এতিয়া সো আমাৰ দোকান আছে যেহেতু সো মা দেউতা দুজন তাতে বিজি তো আমি তিনিটাই উলাই আহিছো আৰু আমাৰ তিনিটাই ঘুৰি ফুৰা হয় বুকাহাটত আহিলে মা দেউতা কৰবাতে থাকে আমি তিনিটাই ঘুৰি ফুৰো সো আহক তেন্তে ভিডিওটো ষ্টাৰ্ট কৰো আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি ল'ব সাবস্ক্ৰাইব বলো অনিক সাবস্ক্ৰাইব এন্ড একচুয়ালি মই ঘৰ আহাৰ পিছত চুলি কাটি দিলো মই এটা শৰ্ট এটা আপলোড কৰিছিলো বাট এতিয়া ভালকে দেখুৱালো একচুয়ালি মোৰ চুলি বহুত নষ্ট হৈ গৈছিল ভাবি আছিলো কাটিম বহুত দিন মানে কষ্ট বহুত কি কয় ভাবি পেলাই কাটিছো ফাইনালি সো একো কেনেকুৱা লাগিছে একো হেৰি কাৰণ একো কাট নাই জাস্ট সমানকে কাটি দিছো নষ্ট হৈ গৈছিল কাৰণ চুলিখিনি মোৰ পুৰা সো হে 18 minutes দেখাই আছে আমি মানডু যোৱাৰ ৰাস্তাত সোমাই আহিলো বুকাখাটৰ পৰা বেছি দূৰ নহয় আধা ঘণ্টাৰ ভিতৰত পাই যায় বাট এইটো সোমাই গৈ আছো ৰাস্তাটো পাই দেখুৱাই আছো ৰ'ব ৰাস্তা আগত এইখন কিবা এথনিক ৰিজৰ্ট এখন আছে এইফালে টাৰ্ণ Outside guests are not allowed beyond this point. Oh, এইখিনি ইমান ধুনীয়া ফটো মানুহ চোৱা ভিউটো কি ধুনীয়া চোৱা মেপ আমি এইখিনিত আছো এতিয়া কোনখিনিত এইটো জাস্ট এন্ট্ৰি কৰিলো না কাৰ পাৰ্কিং ইউ আৰ হিয়াৰ বুলি লিখা আছে যে ওকে কাৰ পাৰ্কিং কৰি হা ঠিকে তো আমি এনেকে গলে ওকে এইপিনে নেচাৰেল ৰক ফৰ্মেশন কিবা পাম কেম্প ভালো লাগে এইটো জেগা প্ৰাইভেট নেকি এইটো আমি যে ফটো উঠাইছো মাৰ্মা ব্ৰিজ আছে তেনেকুৱা Pola boleh tekan. Tut. Pola sini dong.
So, hey, Manu, come. Hey? So, Mantut ahi palu, bhitorখিনি চাওঁগে ভালকে ইমান বিশেষটোতো থকাৰ নিচিনা লগা নাই যিমান অৰ্কিড পাৰ্কত আছিল বাট ইমানটোতো লগা নাই ষ্টিল মই দেখাই আছোঁ জাষ্ট মানে অলপ ফেমিলি টাইম স্পেণ্ড কৰিবৰ কাৰণে ভাল বিশেষ এনেকুৱা স্পেচিয়েল মই এতিয়ালৈকে দেখা নাই জাষ্ট একচুৱেলি সোমাইছোঁহে মই চ' দেখাই আছোঁ আপোনালোকক মানটোত একচুৱেলি এইখিনিয়ে আছে যদি আপুনি ছুইমিং পুল যাব বিচাৰে চ' তেতিয়া আপোনাৰ বেলেগকৈ ৰুম ল'ব লাগে তেতিয়া আপুনি ছুইমিং পুল এণ্ড অল ফেচিলিটিজ পায় আদাৰৱাইজ আপোনাৰ জাষ্ট চাবলৈ ইমানখিনি চ' আমি ওলাই দিওঁ একচুৱেলি আমি ভাবিছিলোঁ বহুত কিবি আছে চাবলৈ ইয়াত একো বিশেষ নাই যদি আপুনি ৰুম লৈছে দেন আপুনি পাব ছুইমিং পুল এণ্ড অল বাট যদি আপুনি 50 ৰুপিছৰ টিকেট কাটিব লাগে পাৰ হেড যদি 50 ৰুপিছৰ টিকেট কাটি আহিছে দেন আপোনাৰ জাষ্ট এখন যিখন মই ফিল্ডখন দেখুৱালোঁ এণ্ড অলপ ফটোৰ কাৰণে জাষ্ট এই যিটো লোকেশ্যন আছে সেইটো আছে আদাৰৱাইজ ইমান বিশেষ একো নাই আপুনি যদি ৰুম লৈছে দেন কথাটো বেলেগ হয় ময়ো কাৰণ আমি ৰুম লোৱা নাই কাৰণ আইডিয়া নাই আমাৰ সেইকাৰণে চ' ইয়া ইটছ এ 50-50 চিটুৱেশ্যন কাৰণ আমি অলপ সন্ধিয়াও হৈ গৈছে তো আমাৰ ইমান টাইমো নহ'লগৈ আজি আৰু এতিয়া আমি নেক্সট একচুৱেলি আহোঁতে ৰাস্তাতে আপোনাৰ আয়ৰাখন পাই আহে চ' আমি আয়ৰাতে গৈ আছোঁ আয়ৰাত চাম আয়ৰাখনো দেখুৱাম চ' চাই থাকক নেক্সট আমি আয়ৰাত সোমাই আছোঁ এতিয়া কাৰণ মানটো ফেইল হৈ গ'ল চ' আয়ৰা খাই লওঁ ঘূৰি লওঁ দেন খাওঁ বাহিৰলৈ কোন ফালি থাকে মাই গুডনেছ দিছ বিউটি ফটো তুলিব ইমান তেতিয়াহ'লে আমি বেলেগ হেৰিত টাইমটো ৱেষ্ট কৰিলোঁ আমাৰ ৰেষ্টুৰেণ্টৰ পৰা ওলাই চিধা এইফালে আপোনাৰ প্লেগ্ৰাউণ্ড আছে এইফালে পূৰা ফুল চুল পূৰা বহুত ধুনীয়াকৈ মেইনটেইন কৰি থৈছে লাইক বৰগছখন এইখন অলমষ্ট ছেমেই হয় মোৰ যিমান এতিয়া লাগিল এইফালে ৰুমছবিলাক আছে ন থকা পুলছ এইফালে পুল আছে Medal may din. তলত চাবা Spa আছে মেইন ৰোডেদি আহিলে আপোনাৰ মানটো বুলি এনেকৈ লগোৱা আছে প্লাছ মনালিছা ৱাইন শ্বপৰ সন্মুখেদি যোৱা ৰাস্তাটো সেইটো দি গ'লে ফাৰ্ষ্টত আয়ৰাখন পায় তাৰপিছত মানটোখন পায় তো আমি ওলাই আহিলোঁ আপোনাৰ আয়ৰাৰ পৰা আমি একচুৱেলি গৈছিলোঁ মানটো বুলি বাট মানটো একদম আমাক মানে দুখ দি দিলে বিৰাট দুখ দি দিলে মানটোৱে আচলতে আপুনি যদি ৰুম লৈ পেলাই থকাকৈ যায় তেন্তে আপুনি পুল এণ্ড অল চব পাব চাগে আমি কাৰণ ৰুম লোৱা নাছিলোঁ তো আমি ইমান বিশেষ এটা ভাল নাপালোঁ
আৰু ৰেষ্টুৰেণ্টখনত সেইকাৰণে আমি নুসুমালোগৈ তাৰ পৰা ওলাই আহি আয়ৰাত সোমালোঁ তাত খালোঁ আৰু যদি আপুনি দুইখন কম্পেয়াৰ কৰে তেন ডেফিনেটলি আয়ৰাখনেই বেছি ভাল চ' সেইটোৱে আছিলে আপুনি আহি চাব আপোনালোকে যদি বিচাৰে মোৰ ফালৰ পৰাতো মইতো কম আয়ৰাখনেই বেছি ভাল চ' আপোনালোকে চাব যদি নেচাৰেল ভিউ পূৰা অকল মানে অলপ মই ফেমিলিৰ লগত এনজয় কৰিম তেনেকুৱা বুলি আহিছে তেন মানটোখনত যাব পাৰে বাট আদাৰৱাইজ আপোনাৰ আয়ৰা ইজ বেষ্ট চ' সেইটোৱে আছিল আজিৰ ভিডিঅ'টো যদি আপোনালোক কোনোবা মানটো বা আপোনাৰ আয়ৰা তেনেকৈ আহিম বুলি ভাবিছে এই ভিডিঅ'টো চাব আৰু যদি কোনোবা আপোনালোকৰ ফ্ৰেণ্ডছ বা ফেমিলি মেম্বাৰ্ছ আহিম বুলি ভাবিছে দেন শ্বেয়াৰ কৰিব ভিডিঅ'টো আই হোপ তেওঁলোকৰ অলপ হ'লেও হেল্প কৰিব ভিডিঅ'টোৱে তেন্তে আজিলৈ আহিছোঁ আৰু চেনেলটো যোৱাৰ আগতে ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আহিছোঁ তেন্তে বাই